সো বন্ধুসকল আপোনাক সকলোকে স্বাগতম জনাইছো আছামিজ বেকপেকাৰত মই ৰাজুচন বৰা একচুৱেলি হল কি গম পাইছে সবফালে কি সিচুৱেশ্যন কি চলি আছে আৰু আগৰ নিচিনা যেহেতু আমাৰ হাতত ট্ৰেন্ড নাই হাতৰ কেমেৰা লৈ ঘূৰিবলৈ তো সোশ্যাল মিডিয়া আমি লৈছো দুফালে দুখন স্ক্ৰীন দেখিছে লাষ্টটো আমি এনেকুৱা এটা ভিডিঅ' কৰিছিলো আজি মোৰ লগত আছে মোৰ ভাইটি ৰিদীপ বৰ্তমানে সি আছে তিনিচুকীয়াত তো ভাবিলো যে সিচুৱেশ্যনটোৰ অলপ মেহফিল অকমান জমাও গধূলি সময়ত আমি ভাবিলো যে আপোনালোকৰ লৈ কেইটামান ৰিদীপৰ ফালৰ পৰা কেইটামান মানে কি বুলি ক'ম আৰু মেলোডিজ ফ্ৰম ৰিদীপ বুলিয়ে ক'ব লাগিব তো কেইটামান আমি আমাৰ ফালৰ পৰা আজি ট্ৰাই কৰোঁ চাওঁচোন বহুত দিন হ'ল গান চান তেনেকৈ কৰা নাই আৰু মোৰ বিশেষকৈ এই চেনেলটোতো এই অসমীয়া চেনেল আজিলৈকে এনেকুৱা চাগে ভিডিঅ' আমি বনোৱা নাই ফাৰ্ষ্ট টাইম আমি ট্ৰাই কৰিম চ' এইফালে আছে মোৰ ৰিদীপ ভাইটি সি বিম ইউজ কৰিছিলে আৰু ভালকৈ সি কীবৰ্ডো বজাই মেলে কৰে আৰু এতিয়া কৰি আছে পাৰ্চনেলিটি হিচাপে নিজৰ সেইখিনি ডেভেলপমেণ্ট কৰি আছে যথেষ্ট তো আজি একচুৱেলি হ'ল কি লাষ্ট যিটো ইনচিডেণ্ট হৈ গৈছিলে সুশান্ত সিঙৰ সেই তালৈও এটা ট্ৰিবিউট হিচাপত আমাৰ ফালৰ পৰা দুই এটা কিবা দিবলৈ চেষ্টা কৰিম আৰু ৰিদীপৰ ফালৰ পৰা কেইটামান গান ধৰিম বাকী কোৱা ৰিদীপ চব ঠিকে আছা আছো আৰু ঘৰতে ঠিক আছে দিয়া ৰাইজক কি শিকা আজি কি শুনাবা তোমাৰ ফালৰ পৰা জুবিন দাৰ গান আৰম্ভ কৰো বঢ়িয়া 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 সৰুৰ পৰা তেওঁৰ গানে শুনি আহিছো বঢ়িয়া 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 আজিও যেন বুজো একোকে কাৰ বাবে আছো যে জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই দূৰে দূৰে থাকিবা কিমান আৰু হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ গানৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে থাকিবা কিমান আৰু প্ৰেমৰ ঠিকনা হৈ হৃদয়ত তোমাৰ নীলা দুচকুতে দেখোনিতে মই আশাৰ ৰঙৰ ৰঙীন পোহৰ জোনৰ দৰে জ্বলি ৰং তোমাৰ মন আকাশত জোনাকৰমীয়া সুৰ বিলাই জীৱন পথত কাহানী বা যদি সাৰো দিবা প্ৰেৰণা মোক যুঁজিবৰে এন্ধাৰ পথত জ্বলি ৰবা তুমি সাক্ষী হৈ প্ৰেমৰ প্ৰভাতক আনিবলৈ দূৰে দূৰে বঢ়িয়া 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 দূৰে দূৰে থাকিম মাজে মাজে ভুল হৈছে আৰু অলপ চলপ একো নাই একো নাই একো নাই তো একচুৱেলি ৰিদীপ তুমি তোমাৰ ফালৰ পৰা এজ এ যদি কিবা ক'ব বিচৰা আমাৰ ৰাইজক কি কৰিছা কি নাই বৰ্তমান বাকী কিবা ফিউচাৰ প্লেন আছে নেকি আৰু কেনেকে মিউজিকৰ কি চৰ্চা কৰিছা কি নাই যেহেতু তুমি আজি আমাৰ চেনেলত এটা ঘৰতো বৰ্তমান মিউজিকে কৰি আছো আচ্ছা আচ্ছা লকডাউনত তাকে গান গাই থকা হৈছে আৰু কমকে গাই থকা হৈছে যিহেতু টেনচনো হৈ আছে তাতে এইবিলাক ছ'চিয়েল মিডিয়াতো দেখিছে কি হৈ আছে তাৰ মাজেৰে মানে মিউজিক শুনি পিনে মিউজিক গাই মেলি তেনেকে মানে নিজকে এণ্টাৰটেইন কৰি থাকো আৰু বঢ়িয়া বঢ়িয়া ঠিকে হৈছে দিয়া বাকী ঘৰত আৰু চব ঠিকে আৰু ন এতিয়া বৰ্তমান ঠিকে আছে
তো নেক্সট আপোনাৰ ফালৰ পৰা কিবা এটা শুনিব লাগিছিলে মোৰ ফালৰ পৰা ওলাম বাৰু মোৰ মানে কি হ'ল আজিকালি একচুৱেলি আগৰ নিচিনা সেইটো ঢৌটো নাই ন আৰু মোৰ একচুৱেলি আজি কথা এটা মনত পৰিছে আমি যেতিয়া যোৰহাটত আছিলোঁ একচুৱেলি মই তেতিয়া ইণ্টাৰ্ণ কৰি আছিলোঁ BSNL 2016ৰ কথা 16ৰ গৰম দিনৰ কথা 16ত মই ছামাৰ ট্ৰেইনিং তেতিয়া কৰি আছিলোঁ BSNL ই তেতিয়া পঢ়ি আছিল যোৰহাটৰ JB কলেজত যেতিয়া পঢ়ি থকা হয় সি তেতিয়া মেক্সিমাম সেইটো টাইমত যিটো গানৰ চৰ্চা হয় ৰুমটোৰ ভিতৰতে তেতিয়া সেই জুবিনৰ যিটো মানে জুবিনদাৰ মানে যিখিনি গানৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডটো এতিয়া ইয়াৰ ওপৰত আছে আৰু ইন ফিউচাৰ আগবাঢ়ি যাওক সেইটো হিচাপত আৰু কি ক'ম গোৱা বেলেগ কিবা এটা শুনোৱা ৰাইজক আজি কি শুনাবা একচুৱেলি যিহেতু পৰিৱেশ এনেকুৱা জুবিনদাৰ পুৰণা গান এটা আছে জুবিনদাই বহুত আগতে গোৱা তাত আমাৰ সোণালী যুগৰ কথা কৈছে সোণালী অসমৰ কথা কৈছে আচ্ছা গানটো বহুত জনপ্ৰিয় হয় আচ্ছা মই বহুত সৰুতে শুনিছিলো আৰু মই বহুত ইনফ্লুৱেঞ্চ গানটোৰ পৰা আচ্ছা সেইটো গাইছো এবাৰ শুনিছো কেনেকুৱা লাগে বঢ়িয়া বঢ়িয়া নিশ্চয় ভাল পাওঁ ৰাইজে আমি সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানিকৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু গাঁৱত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই বুঢ়িয়াই জোহাৰতে চকুৰু শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু পাৰ মোক দেখা নাই চেনেহীৰ কাষত আজি জোন তৰা নাই খালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হলেই গুৰিৰ শব্দৰ জনজনাই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই বঢ়িয়া বঢ়িয়া সেই দিনবিলাক কেনেকে ঘূৰাই পাম আৰু সেইটো কথাই কৈছে নাই হয় সেইখিনি কথাকে জুবিন দাই সেইখিনি কৈছে তুমি এখন চাগে কমল হাজৰিকা বুলি এজন কমল হাজৰিকা হয় তেওঁৰ একচুৱেলি মানে তেওঁ কি বুলি ক'ম এতিয়া তেওঁৰ একচুৱেলি পয়েটো হয় আৰু বাহিৰত যেতিয়া তেওঁ আছিলে তেওঁ এখন মানে কবিতা এটা লিখিছিলে এটাই কবিতা গোটেই কিতাপখন এটাই কবিতা অ আইতা সেই গাঁওখন কলৈ গ'ল বুলি অ আইতা সেই গাঁওখন কলৈ গুচি গ'ল নে কলৈ গ'ল বুলি আছিলে তো কমল হাজৰিকাই লিখা সেইখনত মানে তেওঁ সেই মানে 80 দশকৰ আগৰ যিখিনি হয় আমাৰ মানে গাঁওখনত যিমানবিলাক গোটেই ঘটনাবিলাক হয় কেনেকুৱা ধৰা বেলি পোহৰৰ ওপৰত ডিপেণ্ড কৰা হয় আমি কি বুলি কয় বা টাইমটোৰ কাৰণে চাবৰ কাৰণে ৰাতিপুৱা হ'ল কুকুৰাই ডাক দিলে আৰু তাৰপিছত আহিলে ধৰা বেলি পোহৰ কেনেকে গৈছে চাহটোৰ পৰা ওপৰত ডিপেণ্ড কৰে গধূলি গৰু ঘূৰি আহিলে বা তোমাৰ ধূলি লৈ আহে তেতিয়া গধূলি হৈছে বুলি গম পায় তো সেই তেনেকুৱা সেই ইনফ্লুৱেঞ্চ মানে আমাৰ যিখন আগৰ অসমীয়া সমাজখন আছিল সেই গোটেইটো তেওঁ এটা কবিতাত বৰ্ণনা কৰিছিলে মানে আৰু মানে আটলাছ লৈ দুলিৰ তলত লুকুৱাই থৈ আটলাছ বিলাক খোৱা বাদুলিয়ে কেতিয়াবা সেই কল চল বিলাক খাই পেলাই থৈছে এইবিলাক মানে একদম মানে সেই আমাৰ একদম সজা অসমীয়া সমাজখনৰ এটা কবিতাত গোটেই বৰ্ণনা কৰিছে মানে গোটেই কিতাপখনত সেই ঠিক তেনেদৰে ভাল লাগে কেতিয়াবা সেই ইনফ্লুৱেঞ্চবিলাক কাৰণ যিহেতু আমাৰ সেই বস্তুবিলাক টোটেলি অসমখনৰ পৰা এতিয়া হেৰাই গৈছে আৰু যিহেতু খেৰ ঘৰ নাইকিয়া হৈ গৈছে ঘৰচিকা চৰাই নাইকিয়া হৈ গৈছে তো কথাবিলাক তেনেকুৱা নিচিনা আৰু বাকী দেখিছাই চিটুৱেশ্যনবিলাক পৃথিৱীখনৰ কি চিটুৱেশ্যন হৈ আছে আৰু তো সেইবোৰে কথা বাকী আৰু কি কৰিবা কোৱা তোমাৰ ফালৰ পৰা গিটাৰখনত কিবা এটা ট্ৰাই কৰি চাওঁ গিটাৰখন কৰিছা অলপ প্ৰব্লেম দি আছে গিটাৰখন চাওঁচোন কি হয় আচ্ছা চোৱা টিউনিংটো যদি ঠিক আছে পৰা যাব হেডফোনডাল আঁতৰাই ল'বা ভিতৰ ফালে দি লোৱা ইয়াৰফোন অলপ চুটি আছে
একো নাই দিয়া হ'ব শুনিছে ঠিকে আছে খালি অকমান লাগি ধৰিছে একো নাই সৃষ্টি নহয় যে ট্ৰাই কৰিছো अंधारे अंधारे জোনাকী উৰিয়া হি মোৰ বুকুত খুলে अंधारे अंधारे জোনাকী উৰিয়া হি মোৰ বুকুত খুলে তোমাৰ কথা ভাবিলে অকলে অকলে তোমাৰ কথা ভাবিলে অকলে অকলে এটি তৰা ফুল ফুলে এটি তৰা ফুল ফুলে अंधारे अंधारे জোনাকী উৰিয়া হি মোৰ বুকুত খুলে अंधारे अंधारे জোনাকী উৰিয়া হি মোৰ এইটো একচুৱেলি পুৰণা কবিতা এটা হয় মই নামটো পাহৰিছো কোনে লিখিছে আচ্ছা আচ্ছা তাৰপিছত কিন্তু জুবিন দাই পাছত আকৌ এইটো বেলেগকে গাইছিলে তাৰে এইটো যোনটো মই দুৰাইন গালো তাৰে হয় আচ্ছা 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 জুবিন দাৰ কবিতা আছে ভাল বৰ হেল্প কৰিব পৰা নাই ডিষ্ট্ৰিন হৈ আছে নাই একো নাই দিয়া নেক্সট টাইম আমি আকৌ যেতিয়া লাইভ ছেশ্যন কৰিম তেতিয়ালৈকে হয়তো চাগে ষ্টিঙৰ দোকান খুলিব ষ্টিং চিষ্টিং লাগি যাব টিপটপ আৰু ইভেন ময়ো মানে গিটাৰ একদম পুৰা সযতনে ৰাখিব লগা হৈছে কাৰণ সেইবিলাক বস্তু ইয়াত এতিয়া দোকানবিলাক খোলা নাই ন কেনেবাকৈ কিবা এটা প্ৰব্লেম হ'লে বুলি ক'লে বজাবলৈ একো নাইকিয়া হৈ যাব আৰু বস্তুটো যদিও পোৱা যায় অনলাইন যদি অৰ্ডাৰটো দিলে হ'ল ধৰি লোৱা তোমাৰ ঘপককেতো নাহে ন এটলিষ্ট কেইবাদিনো গুচি যায় তাত সময় তো তেনেকুৱা নিচিনা কথাটো একচুৱেলি প্ৰাইজসকল আমাৰ অকণমান আজি প্ৰব্লেম হৈছে কেলে নেটৱৰ্কৰ অকণমান ইছ্যু তো অলপ ইফাল সিফাল হ'ব পাৰে তো তেনেকুৱাই কথা বাকী আৰু যিমান যি পাৰোঁ আৰু কথা পাতিম ৰিদীপ কোৱা আৰু তোমাৰ ফালৰ পৰা কোৱা কিবা কিবি ছ'চিয়েল মেছেজ বা কিবা আছে বা ছ'চিয়েল মেছেজ মিউজিকৰ থ্ৰুৱেদি যদি কিবা দিব বিচাৰা বাকী আৰু কিবা কিবা আছে দি কোৱা ছ'চিয়েল একচুৱেলি মই ইমান ছ'চিয়েলি ইমান এক্টিভ নহয় বিকজ আজিকালি কি হয় ডিষ্ট্ৰেকশ্যন মোৰ মতে মানে ডিষ্ট্ৰেকশ্যন বহুত আছে আৰু অলাগতিয়াল বস্তু বেছি আছে সেইটো কাৰণে মই ইমান বেছি মানে ছ'চিয়েলি এক্টিভ নহয় সেইটো হয় বাৰু হয় খালি আমাৰ যিমান যি হ'লেও আমাৰ ছ'চাইটিখনত বাৰু আমি মেইন বস্তু ন সেইকাৰণে আমিতো অকণমানতো চাবই লাগিব ইটোৰ ওপৰত ইটোৰ ডিপেণ্ড কৰিলেতো নহ'ব ন চেইনডালটো আমি অলপ চাব লাগিব কথাটো তেনেকুৱা আৰু একো নাই দিয়া বাকী কি বুলি কয় বাগজানা মানে তুমি নিজে চোৱা 2020 চনটোত কিমান কি হৈ গ'ল প্ৰথম আমাৰ অসমখনৰ যিমানবিলাক খেলি মেলি তাৰপিছত কৰোণাৰ পিছত গ'ল বানপানী তাৰপিছত আহিলে তোমাৰ বাগজান আৰু বাকী এইবিলাকতো এই যে ঘপা মানে মানুহৰ মানে তোমাৰ এই মৰেল পুলিচগিৰিৰ কাৰণে যে মানুহ এচাম মৰিব লগা হৈছে তুমি নিজে ভাবাচোন আমাৰ ছ'চাইটিখনত আজিকালি মানে মানুহ এটাক মাৰি পেলাওতে একদম সহজ কথা আৰু গৰু কুকুৰ মেকুৰী মৰাৰ নিচিনা সেইবিলাক মানে কালি পৰহি যিবিলাক ঘটনা হৈছে একদম ভাবি কিবা লাগে মানে সঁচাকৈ কাৰণ সেই অভিনীলৰ ঘটনাবিলাক আজিও আমাৰ মনত আছে সেই ঘটনাবিলাক আকৌ সেই বাৰে প্ৰতি ৰিপিটেশ্যন হৈ আছে ফাৰ্ষ্ট টেকৰ কথাটো কয় কিন্তু আজিলৈকে ন্যায় নাই এইবিলাক মানে কি ক'ব আৰু ছ'চাইটিখন মানে একদম টোটেলি মানে কি ক'ম আৰু আগৰ নিচিনা হৈ থোৱাগে নাই আৰু বাকী এইফালে বলিউড চলিউডবিলাকতো গোটেই খেলি মেলিবোৰ আহি গৈছে তুমি ধৰাচোন চাওঁচোন মই এটা ট্ৰাই কৰি চাওঁ ইটো ধৰাচোন
লিৰিক্স গুলো পাহৰি গৈছিলো এইটো জানা নহয় তোমাৰ কি কেদাৰনাথ নামাৰেগি জানে জানে নিশান বুলি কৈ ট্ৰাই কৰাচোন অলপ আপুনি স্টার্ট করো नामारेगी आबारेगी मेरी नामारेगी आबारेगी तेरी ये मारेगे ज्यादा मौत से नाराज़गी तेरी क्यों इतना हुआ है तू खफा मोहन भालके गान से नाराजगी तेरी चुरू चुचुरू जान सार है जान सार तेरे यार से मेरे यार जान सार है जान सार तेरे यार से मेरे यार जान सार है Korea. Actually, lyrics অলপ শুনো বেছি শুনা নহয় নহয় বেছি গোটেই মোৰ অন্য একো নাই মই মেক্সিমাম চাওঁ যিমানবিলাক গানৰ লিৰিক্স বিলাক মানে গানটো শুনাতকৈ মানে কিয় লিৰিক্স কেইটাহে বেছি ভাল লাগে পিছত মানে এটা শব্দ যদি বুজি পোৱা হয় নাই গানৰ পৰা আৰু যিকেইটা লিৰিক্স লিখে মানে যিবিলাকে গানবিলাক লিখে মানে কি ভাবি পিনি লিখে মানে কেতিয়াবা ভবা হয় কিছুমান কথা ভাবি বিশেষকৈ আৰু অকল আমাৰ মানে বলিউড ইণ্ডাষ্ট্ৰীৰ কথাই মই কোৱা নাই ইভেন বাহিৰৰ আৰু মই তোমাৰ ইভেন মই তেতিয়া বিশ্বাস কৰা মই যেতিয়া লাষ্ট শ্ৰীলংকাত আছিলো শ্ৰীলংকাত যেতিয়া যাওঁতে মানে তাত কি হ'ল তোমাৰ এই পিছবেলা সময়ত বাফেট এটা খাবলৈ গৈছিলো বাফেট লাঞ্চ এটাত গৈছিলো তো খাই মেলি পিনি সিফালৰ পৰা আহোঁতে তোমাৰ ঘূৰি পকি আছিলো লগত মোৰ লণ্ডনৰ কি বুলি কয় ছোৱালীজনী আছিল তো আমি দুটাই ঘূৰি পকি আহি আছিলো এক মিনিট ৰ'ব ঠিক আছে এক মিনিট ৰ'ব তাৰপিছত ক'ত আছিলো আমি শ্ৰীলংকাত আছিলো ন তো শ্ৰীলংকাত একচুৱেলি হ'ল কি যেতিয়া মই আহি আছিলো ইফালৰ পৰা আহি পিনি মানে তোমাৰ এটা এনচিয়েণ্ট চাৰ্চ এটা আছিল বহুত পুৰণা চাৰ্চটো কিমান কি মই পাহৰি গৈছো ক্ৰাইষ্ট চাৰ্চ নে কি আছিলে নামটো তো তাৰ ভিতৰত গধূলি সময়ত সোমাইছো বুজিছানে একদম পিছবেলাৰ বৰষুণৰ বতৰ আছিলে সোমাইছো সোমোৱাৰ পিছত সৰু ল'ৰা ছোৱালীবিলাক আছিলে সৰু ল'ৰা ছোৱালী এগালমান আৰু মানে আছে আৰু গাৰ্জেনটো আছে চাগে তো তেওঁলোকৰ মাজত মানে তোমাৰ কিবা এটা শিকাই আছিলে সিহঁতক মই লেংগুৱেজ অকণমানো বুজি পোৱা নাই বিশ্বাস কৰে সিহঁতৰ মানে না তামিল না সিংহল মোৰ হিচাপত সিংহল তামিল এনেকুৱা কিবা তামিলটো হ'ব নালাগে সিংহল সিহঁতৰ সেই লেংগুৱেজ যেতিয়া মই মানে সেই চাৰ্চৰ মাজত এনেকৈ মই বহি লৈ গোটেই কথাবিলাক শুনি থকা অৱস্থাত মানে যিটো মিউজিক ফিল হৈছে মই তেতিয়া সেইদিনাখন ফিল কৰিছিলোঁ ইভেন আগতো ফিল কৰা হয় কিন্তু ইমান এটা কনফাৰ্ম নহয় যে এইটোৱে হয় বুলি তো সেই ফিল কৰিছোঁ তেতিয়া কি হয় এটাই কথা মই ফিল কৰিছোঁ যে গম পাইছোঁ যে মিউজিক হেজ ন' লেংগুৱেজ মিউজিকৰ কোনো লেংগুৱেজ নাই তোমাৰ যদি তুমি ধুনটো বুজি পাইছা কিবা যদি মাইণ্ডটোৱে তোমাৰ লৈ লৈছে তাত তুমি একদম ফিল হৈ গুচি যোৱা আউটপুটটোৰ কথা কোনো নেভাবে মানে তাত তেনেকুৱা নিচিনা কথা হয় তো সেইবিলাকে কথা কিনো ক'বা মিউজিকটো মানে এনেকুৱা বেলেগ ধৰণৰ বস্তু আমিবিলাকতো বাৰু কোনোৱে নহয় এইটো ক্ষেত্ৰত নিজৰ চেল্ফ ছেটিছফেকশ্যনৰ কাৰণে তেনেকুৱা হয় তো ঠিক আছে ৰেডি বাৰু কি দেখুৱাবা আৰু কি দেখুৱাবাহে ওলাইছে কি শুনাবা কোৱা সি পোৱালি আহি গৈছে নেকি দিগদাৰ কৰি দিছে ডাঙৰ হৈছে জুবিনদাৰ মায়াবিনী গানটো গাইছো মায়াবিনী কি হ'ল ই মাইনৰ yes আপুনি ধৰিব না ধৰা তুমি ধৰা মই এতিয়া জাষ্ট কৰ্ড কেইটা ধৰিম গোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো
তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন শুকান মৰত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত ৰাতিপুৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত ৰাতিপুৱা বঢ়িয়া 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 এইবিলাক মানে এভাৰগ্ৰীণ চং কি বুলি ক'বা আৰু তাকে একদম সৰুৰ পৰা আমি শুনি থকা এনেকুৱা নিচিনা বঢ়িয়া লাগে সেইবিলাকে কথা বাকী আৰু কোৱা একচুৱেলি কিন্তু ছ'চিয়েল মিডিয়াৰ কথা কয় মানে এতিয়া নিউজ চেনেলে মানে আমাৰ যোনটো কমপ্লিট ছ'চিয়েল মিডিয়া হয় তাক মানে ৰুল কৰি থৈছে বুলি ক'ব পাৰে কাৰণ এটা নিউজ ওলাব চবেই সেইটোক ফ'ল' কৰিব আকৌ এটা নিউজ ওলাব সেইটোক ফ'ল' কৰিব এতিয়া সেইটো কাৰণে মানে মই ইমান বেছি ফ'ল' নকৰোঁ কোনটো সঁচা কোনটো মিছা কেতিয়াবা ক'বলৈ পাৰ্থক্য কৰিবলৈ দিগদাৰ হৈ যায় সেইটো হয় সেইটো ঠিকেই কৈছে সেইবিলাক কিনো ক'বা আৰু এতিয়া মানে মেইন কি ক'ম আৰু চিটুৱেশ্যন যিবিলাক হৈছে নিজে নিজকে যদি ঠিক নৰখা হয় অভাৰকাম কৰাটো বহুত মানে ইম্পচিবল হৈ যোৱা নিচিনা হৈ গৈছে আৰু ডিপ্ৰেশ্যনৰ যিটো প্ৰেছাৰ আহি গৈছে আৰু মেইন কথাটো হ'ল কি এতিয়া ক'ভিডৰ পিছত বহুত ইণ্ডাষ্ট্ৰি এতিয়া বহুত ডাউনলৈ গুচি গ'ল কাৰণ ট্ৰেভেল এণ্ড এভিয়েশ্যন ইণ্ডাষ্ট্ৰি বহুত ডাউন হৈ গৈছে কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিবিলাক ডাউন হৈ গৈছে মানে চব ছেক্টৰতে তেনেকুৱা নিচিনা হৈ গৈছে তো ৰিদীপ ৰিদীপ একচুৱেলি হয় কি সময়ৰ কথাটো চাবলগা হয় তুমিও যথেষ্ট ব্যস্ত সেইটো কাৰণে বেছি দীঘলীয়া নকৰোঁ ৰাইজৰ কাৰণে কেইটামান আমাৰ ফালৰ পৰা গধূলি সময়কণত জাষ্ট অলপ আমাৰ মৰম চেনেহ যাচিলোঁ বুলিয়ে ক'ব লাগিব সেইবিলাক ভাল লাগিলে দিয়া দুই এটা কথা আৰু পৃথিৱীখনত যিবিলাক হৈছে সেই গোটেই বস্তুবিলাক যাতে সোনকালে আঁতৰ হওক আমি সেইটোৱে বিচাৰোঁ পৃথিৱীখন আগৰ সেই চিটুৱেশ্যনবিলাকলৈ আহক যাতে আমি এইবিলাক আগবাঢ়িব পাৰোঁ তো ৰিদীপ তুমি আজি আহিলা মোৰ চেনেল এইটো মোৰ ফাৰ্ষ্ট টাইম চাগে এনেকৈ ইণ্টাৰভিউ বুলি নহয় আমি জাষ্ট দুখন স্কিল লৈ মিউজিকৰ ইণ্টাৰেকশ্যন হোৱা আছামিজ বেকপেকাৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে হৈছে তুমি আহিলা ভাল লাগিলে তো দীঘলীয়া নকৰোঁ আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু যদি ভাল পায় আৰু কি কৰিব লাগে গম পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ সামৰিছোঁ আৰু আপোনালোকে ঘণ্টিটো খালি বজাবলৈ সদায় পাহৰি যায় বজাই থ'ব তেতিয়াহে নটিফিকেশ্যন পাব তেতিয়াহ'লে ৰিদীপ ধন্যবাদ বাই 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 গুড নাইট